ভোটত জয়যুক্ত হ'ব বুলি মোৰ দৃঢ় বিশ্বাস। যেহেতু আপোনালোকে যোনটো গণ পৰিষদ পাৰ্টি যোনটো পোনপ্ৰথমে কাৰ্বি আংলঙত নতুন দল হিচাপে আছে, গতিকে সেই বিষয়ে কি ক'ব? যিহেতু বৰ্তমান কাৰ্বি আংলঙত বিজেপি হওক বা অন্য দল হওক বহুত শক্তিশালী আছে, গতিকে আপুনি কেনেকৈ প্ৰতিদ্বন্দ্বিতা কৰিব? হয়, ধন্যবাদ। আপোনালোকে নিশ্চয় অৱগত, কাৰ্বি আংলঙত এতিয়া বিজেপি চৰকাৰৰ পৰিস্থিতি যিটো হৈছে, তথা আমাৰ বিশেষকৈ লাংফেৰ সমষ্টিৰ যিটো পৰিস্থিতি বিজেপিৰ, আমাৰ দাবীদাৰ যিজন টিকেট দাবীদাৰ যিজন আছিল ব্যক্তি, তেখেতে টিকেটৰ পৰা বঞ্চিত হ'ল আৰু নোপোৱা এজন ব্যক্তি লাংফেৰৰ বাহিৰৰ এজন ব্যক্তিক টিকেট দিছে। গতিকে আজি বিজেপিক মই দেখা পাইছোঁ দলীয় কৰ্মীসকলে আমাৰ দলত আহি যোগদান কৰিছে আৰু বিজেপি যে হাৰিব সেইটো খাটাং হৈ আছে। ইয়াতে মই এটা কথা সুধিব বিচাৰিছোঁ, যিহেতু আপুনি কৈছে যে লাংফেৰৰ পৰা যোনে টিকেটৰ দাবীদাৰ আছিলে সেই নাপালে, সেই মানুহজন কোন আছিলে? হয়, আপোনালোকে সকলোৱে জানে, মই তেখেতৰ নামটো মই ক'ব বিচৰা নাই, যিহেতুকে আমাৰ যাক সমৰ্থন আছিল, যিজন পাব লাগে যোগ্য এজন ব্যক্তি, এতিয়া ক'ব গ'লে পাৰ্টিৰ কথা, দলে কাম কিমান কৰে নকৰে আপোনালোকে অৱগত, কিন্তু প্ৰাৰ্থী চাইহে ভোটদান দিব লাগে। গতিকে ইয়াৰ ৰাইজে মোক প্ৰাৰ্থী হিচাপে, মোক ব্যক্তি হিচাপে, মোৰ দল চাই নহয়, ব্যক্তি হিচাপে আৰু মই ওলাই আহিছোঁ জাতি মাটি ভেটিৰ স্বাৰ্থত আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ সুৰক্ষাৰ স্বাৰ্থত মই ওলাই আহিছোঁ নিস্বাৰ্থভাৱে। যিহেতু কোকৰাঝাৰত GSP হওক বা প্ৰমোদ বড়ো চৰকাৰ হওক বিজেপিৰ লগত এলায়েন্স আছে, গতিকে আপোনালোকে ইয়াততো এলায়েন্স টাইপে আছে না এলায়েন্স নোহোৱাকৈ আছে? এতিয়া বৰ্তমান এলায়েন্স নোহোৱাকৈ আছে। পৰৱৰ্তী আমাৰ হাইকমাণ্ডে যিটো নিৰ্দেশ দিয়ে নিৰ্দেশ মতে হ'ব। আৰু কাৰ্বি আংলঙত এটা ছিক্স শিডিউল এৰিয়া বুলি চিনাক্ত আছে, গতিকে আপুনি এটা ক'ব গ'লেতো আপোনালোকে ট্ৰাইবেল হয় না নন ট্ৰাইবেল? হয়, নিশ্চয়। আপোনালোকে জানেই আমি ভাৰতবৰ্ষৰ খিলঞ্জীয়া আৰু অসমৰ বাহিৰত আমাৰ আদিবাসীখিনি সকলোৱে ট্ৰাইবেল স্বীকৃতিপ্ৰাপ্ত হৈছে, কিন্তু অসমত অসম চৰকাৰে আজিলৈকে আমাক STৰ পৰা বঞ্চিত কৰি ৰাখিছে। আমাৰ যুদ্ধ তথা প্ৰতিবাদ ধৰ্ণা চলি আছে। মই ছাত্ৰ সংগঠন 12 বছৰ কৰি অহা আদিবাসী ছাত্ৰ সংগঠন আছাৰ মই ডিষ্ট্ৰিক্ট কমিটিৰ এছিষ্টেণ্ট জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ। তেখেতসকলৰ দিহা পৰামৰ্শত যিহেতুকে অসম চৰকাৰ আজিলৈকে আমাৰ দাবীবিলাক পূৰণ নকৰাত আমি ক্ষোভ প্ৰকাশ কৰিছোঁ আৰু আমাৰ ডিচাইডিং ফেক্টৰ বোকাজান আৰু দেওপানী যিটো ডিচাইডিং ফেক্টৰ আমাৰ মেজৰিটি আদিবাসীৰ মেজৰিটি থকা সত্ত্বেও আজি বোকাজানৰ পৰা আমাৰ বিজেপিৰ কেণ্ডিডেটৰ পৰা বঞ্চিত কৰিলে। সেয়েহে আমি অলপ দুখ পাইছোঁ আৰু আমাৰ যিবিলাক ডিমাণ্ডবিলাক আছিলে সেই ডিমাণ্ডবিলাক আজিলৈকে কোনো চৰকাৰে পালন কৰা নাই। গতিকে একচুৱেলি আমি আদিবাসী হওঁ, STয়ে হওঁ। মই ইয়াতে এটা কথা সুধিব বিচাৰিছোঁ, যিহেতু আপোনালোকে প্ৰচাৰৰ চিম্বল টৰ্চ লাইট যোনটো বেটাৰী টৰ্চ, কাৰ্বি আংলঙত এখন ৰিজনেল পাৰ্টি আছে যিহেতু APSLC, তেখেতসকলে টৰ্চে বিতৰ্ক মানে যোৱা ইলেকশ্যনত সেই চিম্বলে ইউজ কৰিছে। গতিকে আপোনালোকে এই চিম্বলটো লোৱাৰ পৰা বিভিন্ন সংবাদ মাধ্যমত মানে বহুত কিবা কিবি কথা এটা ওলাইছে, গতিকে সেই কথাটো আপুনি ক্লিয়াৰলি ক'ব পাৰিব নেকি? হয়, সেইদিনা যিদিনাখন আমাৰ নমিনেশ্যন ফাইল জমা কৰাৰ পিছত যোৱাকালি স্কুটিনিক এই কথা ওলাইছিল। APSLCয়ে কৈ আছিলে টৰ্চ লাইট আমাৰ আৰু আমাৰ সুৰক্ষা পাৰ্টিয়ে কৈছে আমাৰ, কিন্তু তাত ক্লিয়াৰ এইটোৱে হ'ল যিহেতুকে ৰেজিষ্টাৰ হয় গণ সুৰক্ষা পাৰ্টি আৰু তেখেতসকল আগৰ পৰা ডিফুৰ যিটো ইলেকশ্যন বৰ্ড আছে তাৰ পৰা সিহঁতে পাছ কৰা আনা, গতিকে ইয়াত মানে কোনো বিভাজন নহয়। গণ সুৰক্ষা পাৰ্টিৰ চিম্বল অল ইণ্ডিয়াতেই টৰ্চ লাইট, বেটেৰী টৰ্চ লাইট। কিমান পাৰ্চেণ্ট আশাবাদী? মই 70% আশাবাদী। আপুনি জিকিবই। আপুনি জিকাৰ পিছত লাংফেৰৰ ৰাইজক কি কাম কৰি যাব? হয়, আপোনালোকে দেখিছে এই বাটটো মোৰ ঘৰ যোৱা বাট আজিলৈকে বিভিন্ন চৰকাৰ আহিল আৰু গ'ল। যিবিলাক প্ৰতিশ্ৰুতি দিয়ে চৰকাৰে সেইখিনি প্ৰতিশ্ৰুতিয়ে হৈ ৰৈ যায়, কিন্তু প্ৰতিশ্ৰুতি আজিলৈকে পালন হোৱা নাই। মই জিকি অহাৰ পিছত
লাংফেৰ পৰিষদীয় সমষ্টিৰ তথা কাউন্সিলৰ সদস্য হোৱাৰ পিছত য'ত পৰুণাস্তি যিমানখিনি মই পাৰোঁ সেইখিনি মই কৰি যাবলৈ চেষ্টা কৰিম। আৰু সেইটো বিজেপি প্ৰাৰ্থী লাংফেৰৰ তেখেত হৈছে লাংফেৰৰ নিজ ৰাইজ নহয় বুলি বিভিন্ন দল সংগঠনে কৈছে, গতিকে আপোনাৰ ফালৰ পৰা কি কয়? এইটো ক্ষেত্ৰত দলে যেনেকৈ ডিচিশ্যন লৈছে দলৰ বিপক্ষে বা সপক্ষে মই ক'ব নিবিচাৰোঁ। সেইটো তেখেতসকলৰ বিজেপি কৰ্মীসকলে তেওঁলোকে নিজাববীয়াকৈ চিন্তা কৰিব।